নমস্কাৰ পুনৰবাৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ বহুত ঘূৰা ফুৰা কৰি মানে চাহ বাগানৰ মাজে মাজে ঘূৰি ঘূৰি আহি মানে পাই গৈছোঁ ৰুম মানে মই দলগাঁৱত আছোঁ ঘৰৰ পৰা আহিলোঁ অলপ ট্ৰেইনিঙৰ কাৰণে গৈছিলোঁ ট্ৰেইনিং কৰি পিনে আহিলোঁ আহি পিনে ৰুম মানে ৰুমত আজিকালি মই প্ৰায় অকলশৰীয়া নিচিনা কাৰণ বিনীতা ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে তাই ইয়াৰ পৰা গ'লগৈ সেইটো কাৰণে মই অকলে থাকিব লাগে অকলে থাকি বহুত বৰ লাগে একচুৱেলি অকলে থাকিলে খাব ববও মন নাযায় আৰু ভালকৈ থাকিব মন নাযায় বিনীতা যোৱাৰ পিছত আমাৰ ৰুমটো পৰিৱেশ কেনেকুৱা হৈ গৈছে চাওকচোন এতিয়া ৰুমটো এনেকুৱা কৰি সজাই পেলালোঁ মোৰ বেডিংখন আহি পিনে দি দিলোঁ আৰু ৰুমটো এইটো ছেট খালী হৈ গ'ল এইখিনি পিনে দিলোঁ আৰু এখেতে অকণমান মোৰ খবৰ ল'বৰ কাৰণে আহিছে মুখখন আহিপিনে দেখা পোহৰলৈ বতৰটো যিহেতু গোমা গতিকে পিকচাৰ কোৱালিটিটো অলপ বেলেগ হৈ গৈছে বেয়া হৈছে বতৰটো সম্ভৱ বৰষুণ দিব বাৰু মোৰ লগত চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আজি অলপমান বেলেগ চাইডে যাম মোৰ লগত আৰু মই ওলাই আহিছোঁ এতিয়া আমি যাম আমি এটা জেগাত যাম ক'ত জেগাত যাম চাই থাকিব এতিয়া প্ৰথমতে চাহ খাই লওঁ কাৰ্টিৰ দোকানত এয়া হৈছে ভৱেন বৰা আৰু যাম আপোনালোকে আমাৰ লগত চাই থাকিব ভিডিঅ' কোৱালিটি ইমান আজি ভাল নহয় কাৰণ আজি বতৰ ডাৱৰীয়া আৰু লাইটিং দি থাকিব লগা হৈছে যেতিয়া যাওঁ ভিডিঅ'টো সকলোকে চাব আমি ক'লৈ যাওঁ কি কৰোঁ আপোনালোকে চাওক আমাৰ ফিলবাৰীৰ কথা শুনো ফিলবাৰীৰ এনেকুৱা মানে ষ্টেণ্ড এডাল আছে ষ্টেণ্ড মানে চেল্ফি ষ্টিক আৰু টিপৰ ষ্টেণ্ড হয় এইটো আৰু তাৰ বোলে এইটো আছে এইটো বস্তু কি ই নাজানে আৰু পেলাই গৈছে এইটো ৰিমট হয় বেটাৰী খায় কানেকশ্যনটো ইয়াত কেনেকৈ হ'ব মইতো পেলাই থৈ দিছোঁ এইটো বেটাৰী আছে হ'ব আজিৰ যুগত এই বিজ্ঞানৰ যুগত এই আমাৰ ফিলবাৰী তাকো ই হৈছে কম CCTNSৰ এই হ'লে কম্পিউটাৰ আপোনালোকে ভাবি চাওক আমাৰ ফিলবাৰী গতি কি বাৰু আমি একবাৰ যাওঁ বুলি কৈ আছোঁ যিহেতু ব'লক যাওঁ তাতে এতিয়া আমি যাম নিৰ্দিষ্ট জেগাটোত মই আহি আছোঁ আমি মানে একচুৱেলি কৈয়ে দিওঁ ক'লৈ আহিছোঁ ইয়াতে আমাৰ এটা নতুনকৈ জিম অ'পেনিং হৈছে জিমত যাওঁ বুলি আহিলোঁ চাই আহোঁ প্ৰথম কিন্তু এনেও জিম জইন কৰিব লাগিব কাৰণ আমি একদম পূৰা পাতলা হৈ গৈছোঁ সেইটো কাৰণে আমি আহিছোঁ এতিয়া জিমটোনো কেনেকুৱা চাওঁ কিবা ক'লে আজিকালি মানে কি সকলোৱে মানে স্বাস্থ্যৰ প্ৰতি খুব সচেতন একচুৱেলি সচেতন হোৱাটো বহুত ভাল এতিয়া শকত হৈ পিনে কিমান কষ্ট পায় নিজে গম পাইছোঁ ন কিন্তু দলগাঁও এলেকাত খুবেই এটা এচেঞ্চিয়েল মানে আছিল কিন্তু আমাৰ কাষতে আছে তো আজি আমিও চাম আৰু আমাৰ দলগাঁও অঞ্চলৰ মানুহবোৰ দেখোঁ নহয় ভিডিঅ'টো শেষলৈকে মানে চাই থাকক আৰু আমি দেখাই থাকিম জিমটো ব'লক যাওঁ এতিয়া হৈছে সেই জিমটো আৰু দলগাঁৱৰ এইখিনি জেগাত আছে এইটো SBI ATM তলত আছে সেইপিনে SBI হেৰিটো আছে বেংকটো আছে আৰু এইখন বজাৰৰ ভিতৰেদি আমি যাব লাগিব জিমলৈ ব'লক যাই থাকোঁ আহি পাই গৈছোঁ ফাৰ্ষ্ট ফ্ল'ৰত আছে একদম ফাৰ্ষ্ট ফ্ল'ৰ নহয় ছেকেণ্ড ফ্ল'ৰত এইটো হৈছে জিমটো আমি আহিছোঁ এইটোৱে হৈছে জিমটো আৰু এয়া চাওক কিমান একদম পূৰা বহুত ধুনীয়া সকলো ধৰণৰ সা সুবিধাই কৰিছে মোৰ চেহেৰাত চাকপাতটো ইমান বাঢ়িছে গতিকে জিম জইন কৰিবই লাগিব উপায় নাইকিয়া হৈ গৈছে বহুত ডাঙৰ বহুত ভাল লাগিছে মোৰ একচুৱেলি মানে কি ক'ম আৰু ইয়াৰ নামবোৰ মই বৰ্তমান নাজানো পিছত কৈ যাম আপোনালোকেতো জানেই যিসকলে জিম মাৰিছে এইটো একদম পুৰা দলগাঁও মাছমজিয়াতে
ষ্টেট বেংকৰ ওচৰত হয়। গতিকে আপোনালোকে জিমত আহিম বুলি ভাবিলে ইয়াত আহিব পাৰে। এইটো জিমটো অপেনিং হৈছে কালি, একদম নিউ। আমিও আহিম বুলি ভাবিছোঁ, আপোনালোকেও আহক। ইয়াতে নিজৰ শৰীৰটোৰ কাৰণে খুবেই প্ৰয়োজনীয় শাৰীৰিক ব্যায়াম। গতিকে ইয়াৰ জৰিয়তে আমি শৰীৰটো ঠিক কৰি ৰাখিব লাগিব। জিমটো আৰু ইয়াতে আছে আমাৰ লগত জিমৰ স্বত্বাধিকাৰী ছাৰৰ ভাল নামটো? মোৰ নাম হিতেশ ডেকা। আৰু এতিয়া ভৱেন বৰা আৰু মই এই জিমটোৰ বিষয়ে কথা পাতিম। বৰা, নমস্কাৰ ছাৰ। নমস্কাৰ। খুবেই ভাল লাগিছে ছাৰ, দৰগাঁও অঞ্চলত এটা আমাৰ খুব এচেঞ্চিয়েল যিহেতু জিম আপুনি ছাৰ কেতিয়াৰ পৰা আপোনাৰ এই চিন্তাধাৰাটো আহিলে যে মানে দৰগাঁৱত এটা জিমৰ প্ৰয়োজন হৈছে ছাৰ? চিন্তাধাৰাটো মানে এনেকৈ একচুৱেলি মই গভৰ্ণমেণ্ট এমপ্লয়ী আছিলোঁ। মই ৰিটায়াৰ্ড হৈছিলোঁ, 10 বছৰ জানুৱাৰী মাহত ৰিটায়াৰ্ড হ'লোঁ। তাৰপিছতে ভাবিলোঁ এনেইনো কি গৈ থাকিম, তে আমাৰ ইয়াত যিখিনি আমাৰ ল'ৰা ছোৱালীবোৰ আছে তেওঁলোকৰ কাৰণে এটা বস্তু মানে এইটো জিমটো বনালোঁ, তেওঁলোকৰ কাৰণে উচৰ্গা কৰিছোঁ। তেওঁলোক উঠি অহা ল'ৰা ছোৱালীবোৰ যাতে আৰু অকণমান হেৰি হয়, ডেভেলপ হয়, ভাল হয়, সুস্বাস্থ্য হৈ থাকে, সেইটো। এতিয়া ছাৰ আপোনাৰ ইয়াতে ধৰি লওক জিমটো ধৰি লওক আপুনি এতিয়া গোটেই দৰগাঁও অঞ্চলত বা আমাৰ দৰগাঁৱৰ এইখিনি আশে পাশে যথেষ্ট কৌপাতি আছে, ৰৌমাৰী আছে, বেছিমাৰী আছে, খাৰুপতি আছে, যথেষ্ট মানে দৰগাঁৱতো এতিয়া মানে কি শুনিছোঁ কালিলৈ পৰহিলৈ লাহেকৈ মানে আমাৰ দৰগাঁওখন এটা মানে চাৰ্কুলাৰ মহকুমা অলৰেডি হ'ব। তো এতিয়া আমাৰ দৰগাঁৱৰ কাষতে থকা যোনটো গ্লৰিয়াছ জিমৰ আপুনি এতিয়া স্বত্বাধিকাৰী, ইয়াতে ছাৰ আপুনি এই যিটো এটা আপোনাৰ ব্যৱসায় মানে ব্যৱসায় পদ্ধতি ধৰি লওক আপোনাৰ উঠি অহা প্ৰজন্মক মানে আপুনি এটা মানে স্বাস্থ্যৰ প্ৰতি যাতে আমি খুব সচেতন হওঁ, সেইটো এটা আপুনি এটা মানে কি পৰিৱেশ এটা কৰিব খুজিছোঁ। আৰু ছাৰ আপুনি ইয়াতে প্ৰশিক্ষক ৰখাৰ ব্যৱস্থা কৰিছোঁ? এইটো লেডিজ আৰু জেণ্টছ চবৰে কাৰণে হ'ব হয়নে? প্ৰশিক্ষক আমাৰ এজন আহিব, কোচ আহিব মিষ্টাৰ আছাম কবিৰ নেও, তেওঁ সপ্তাহত 2 দিন আহিব। আৰু এজন ট্ৰেইনাৰ থাকিব, তেখেত সদায় ৰেগুলাৰ থাকিব। ছাৰ ইয়াৰে আপোনাৰ জইনিং ফিজ আৰু মন্থলি ফিজটো কথা ছাৰ কি ক'লে? আমাৰ জইনিং ফিজটো 1200 টকা হয়, আৰু মান্থলি 800 টকা। ফিজটো ক'লে ছাৰে 1200 টকা আৰু মন্থলি 800 টকা। এইটো মাহত গোটেইকেইদিনাই থাকিবনে? এদিন বন্ধ থাকিব। এদিন ছানডে বন্ধ থাকিব, শনিবাৰে বন্ধ থাকিব। দেওবাৰে খোলা কৰি ভালেই কৰিছে, কাৰণ দেওবাৰে বহুত ফ্ৰী থাকে মানুহবোৰ। আৰু কিবা পাতিবি হ'বনে? এতিয়া ছাৰৰ লগত আমি বেছি কথা নাপাতোঁ, আমিও জইন কৰিম বুলি ভাবিছোঁ, সেইটো কাৰণে আমি আহিলোঁ। এতিয়া বস্তুখিনি আৰু এবাৰ চাম, ভৱেনে আৰু এবাৰ চাব, তাৰপিছত আমি যাম। ছাৰে এতিয়া ইমান ধুনীয়াকৈ জিমটো প্লেনিং কৰি ইমান ধুনীয়াকৈ সকলো বস্তু ইয়াত যোগাৰ কৰি আনিলে, আপুনি এই বস্তুবোৰ ক'ৰ পৰা আনিছে? আমি এইবিলাক বস্তু গোটেইবোৰ আহমেদাবাদৰ পৰা আনিছোঁ। চব কৰি আছে বাই ট্ৰাক আহিছে। আপোনাৰ এতিয়া বৰ্তমান এডমিশ্যন চাগে লৈছে আৰু ইয়াতে কোৰ্চ আহিব বুলি ছাৰে যিহেতু আগতে কৈছে, আমি ছাৰৰ পৰা এইখিনি জানিবলৈ চেষ্টা কৰিলোঁ, কাৰণ ছাৰে এটা যুৱ প্ৰজন্মৰ কাৰণে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে, আমাৰো ভাল লাগিছে, সেইটো কাৰণে আমি আমাৰ ভৱেনৰে অকণমান টেষ্ট কৰি চাইছে। আমিও লাহে লাহে টেষ্ট কৰিব লাগিব।
যাম বহুত ভাল লাগিল জিমৰ পৰিৱেশটো চাই আমি আহিম ইয়াতে প্ৰেক্টিছ কৰিবৰ কাৰণে যেতিয়া প্ৰেক্টিছ কৰিবলৈ আহিম তেতিয়া নতুন নতুন ভিডিঅ' বনাই থাকিম আপোনালোকৰ আগত দেখাই থাকিম আৰু এতিয়া আমি যাই থাকিম মানে গৈ থাকিম আমাৰ কথাবোৰ অলপমান উল্টা পুল্টা হৈছে আৰু এইপিনে আমাৰ ভৱেন বৰা সেইয়া যাবৰ নামেই লোৱা নাই জিমৰ সা সঁজুলি দেখি ব'লক এতিয়া যাই থাকোঁ